হেল্ল' এভৰিৱান, আজি মই প্ৰথমটো ভ্লগলৈ মই টুম্পি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আজি শিৱ পূজা, সেইবাবে ঘৰতে ধূপ চাকি জ্বলাই আমি ওলালোঁ শিৱ মন্দিৰলৈ বুলি। আজি যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোৰহাটৰ মেলেং মেটেলিলৈ অসমীয়াৰ গৌৰৱ মহাবীৰ লাচিতৰ প্ৰতিমূৰ্তি উদ্বোধন কৰিবলৈ আহিছে, সেইবাবে বাছ ইখনৰ পিছত সিখন গৈয়েই আছে। এয়া যোৰহাটৰ গড়আলিত। চাওকচোন, ইমানবোৰ বাছ গৈ আছে। আহি আমি পালোহি বৰুৱা চাৰিআলি। সোমাই আহিয়ে দেখিছেনে ইমান ধুনীয়াকৈ ফুলবোৰ ফুলি আছে। এই ফুলখিনিয়ে ঠাইখিনি আৰু বেছি ধুনীয়া কৰি পেলাইছে। যোৰহাট টাউনৰ পৰা প্ৰায় 5 কিলোমিটাৰ দূৰত এই মন্দিৰভাগ আছে। এয়াই হ'ল গৰখীয়াদল শিৱ মন্দিৰভাগৰ ৰাস্তা। আহোঁতে প্ৰায় দুপৰীয়াই হ'লগৈ। যোৰহাটৰ এই মন্দিৰভাগলৈ বহুত দূৰ-দূৰণিৰ পৰা মানুহ আহে। ভক্তৰ ভিৰ দেখিছেনে? ৰ'ব, ভিতৰলৈ আৰু বেছি ভিৰ দেখা পাব। ৰাস্তাটো চাওকচোন, মেইন ৰাস্তাৰ পৰা কিন্তু অলপ দূৰ সোমাব লাগে। ইয়ালৈ আহিবলৈ যাতায়াতৰ অসুবিধা অলপো নহয়। যোৰহাট মেইন টাউনৰ পৰা বহুতো যাতায়াতৰ সুবিধা আছে। যোৱাবাৰ শিৱৰাত্ৰিত আমি ৰাতি আহিছিলোঁ, তেতিয়াও বহুত ভিৰ আছিলে। এইবাৰ সেইবাবে দিনতে আহিলোঁ। এয়া দেখিছেনে? আহি আমি পালোহি গৰখীয়াদল শ্ৰী শ্ৰী শিৱ মন্দিৰ। যিহেতু আজি বহুত বেছি ভিৰ আছিলে, সেইবাবে গাড়ীখন দূৰতে থৈ আমি ভিতৰলৈ খোজকাঢ়িয়েই সোমাই আহিলোঁ। মন্দিৰভাগ নোপোৱাৰ আগতেই আপোনালোকে ইয়াতে বহুত দোকান পাব। চাওকচোন, ইমানবোৰ ভক্ত, আমিও লাহে সোমাই আহিলোঁ। মানুহ চাওকচোন, চাৰিওফালে কেৱল ভক্তই ভক্ত। যিমানেই ভিতৰলৈ সোমাই আহিছোঁ, সিমানেই ভক্তৰ ভিৰ বাঢ়ি গৈছে। আমিও ধুনীয়াকৈ ধূপ চাকি লৈ ল'লোঁ। চাকি ধূপ জ্বলাই ভিতৰত সেৱা ল'লোঁগৈ। ভিতৰ ভাগত ভিডিঅ' কৰিবলৈ আচলতে মন নগ'লে, সেইবাবে মই ভিডিঅ' নকৰিলোঁ। এই মন্দিৰভাগৰ এটা মহত্ব আছে। আহোমৰ দিনৰ পৰাই এই অঞ্চলটো গৰখীয়াদল অঞ্চল বুলি ৰাইজৰ মাজত জনাজাত। বৰ্তমানৰ প্ৰবাদ মতে অসমৰ শিৱসিংহৰ দিনতে বলিৰ প্ৰথা ইয়াতে ঘটে। এই দৌলভাগৰ ওপৰেদি আই নামৰ এখন নৈ বৈ গৈছিল। পাছলৈ এই নৈখন শুকাই নাইকিয়া হৈ পৰে। সেই নৈখনৰ পাৰত এখন গৰু চৰোৱা পথাৰ আছিল। গৰখীয়া ল'ৰাবোৰে সদায় তাতে গৰু চৰায়। তাত এজন প্ৰধান গৰখীয়াই সদায় বালিৰ দৌল সাজি ফৰিং ধৰি নি বিৰিণা পাতেৰে তাত বলি দিয়ে। এদিন ফৰিং ধৰি আনিব নোৱাৰি তেওঁ নিজকে সেই ঠাইতে বিৰিণা পাতেৰে ৰেপি নিজকে বলি দিয়ে। এই কাণ্ড দেখি গাঁৱৰ ৰাইজে তাতে দেৱতা আছে বুলি বালিৰ দৌলটো আৰু সেই ঠাইখিনি লগালগ বেৰি পেলায়। পাছদিনা ৰাইজে দেখে যে বালিৰ দৌলৰ ঠাইত উই সাফলৰ দৌল এটাহে হৈ আছে। সেইবাবে সকলোৱে মিলি তাত শিৱ মন্দিৰ পাতি দিলে। ইয়াৰ পৰা এই ঠাইত প্ৰতিদিনে পূজা হয়। শিৱৰাত্ৰি হৈছে এই দৌলৰ মুখ্য উৎসৱ। সেইবাবে দূৰ-দূৰণিৰ পৰা এতিয়াও ভক্তগণ এই মন্দিৰভাগলৈ আহে। পুনৰবাৰ সেৱা লৈ আমি সেই মন্দিৰভাগৰ পৰা ওলাই দিলোঁ। আচলতে মন্দিৰ নামঘৰলৈ আহিলে মনটো সঁচাকৈয়ে ভাল লাগে। মই যেতিয়াই সুবিধা পাওঁ নামঘৰ, মন্দিৰ এইসমূহলৈ প্ৰায় আহিয়ে থাকোঁ। এই ৰাস্তাটোত ইমান বেছি ভিৰ প্ৰায় নাথাকেই। আহি আমি পালোহি যোৰহাটৰ বাইপাছ। চাওকচোন, এতিয়াও বাছ প্ৰায় গৈয়ে আছে। কিন্তু মোৰ চাই ভাল লাগিছে ইমানবোৰ বাছ, সেইবাবে আপোনালোককো দেখুৱাই গৈ আছোঁ। ইমান বেছি ভিৰ লাগিলে যে আমি আৰু আগবাঢ়িবই নোৱাৰিলোঁ। ৰাস্তাটোত ধূলি চাওকচোন, একোৱেই দেখা পোৱা নাই। যেনে তেনে তাৰ পৰা কিবাকে ওলাই আহিলোঁ। ৰাস্তাটো দেখুৱাবলৈ আজি বাছৰ বাহিৰে আৰু একোৱেই নাই। আজি কিন্তু গৰমো বেছি আছিল। ৰাতিপুৱাৰ পৰা যিহেতু একোৱেই খোৱা নাছিলোঁ, সেইবাবে ভাবিলোঁ একাপ চাহ খাই লওঁ। আহি পালোহি যোৰহাটতে থকা চাই ক্ৰেজ। ইয়ালৈ প্ৰায় আহিয়েই থকা হয়, সেইবাবে আজিও ইয়াতেই সোমালোঁ। ভিতৰটো চাওকচোন, ইমান ধুনীয়া। যিহেতু দুপৰীয়াৰ সময়, সেইবাবে মানুহ অলপ কম। চাহ আৰু লগত কিবাকিবি আমিও অৰ্ডাৰ কৰিলোঁ। এয়া আমাৰ খানা আহি পাই গ'লহি, যিহেতু ভোকো লাগি আছিল। চাওকচোন, খাবলৈ এৰি ভিডিঅ' কৰিবলৈহে লাগিছোঁ। এয়া আছিল ব্ৰেড, চেণ্ডউইচ আৰু মেগী, লগতে আছিল চাহ। কথা পাতি আমি খাবলৈ ল'লোঁ। খোৱা শেষ কৰি আমি তাৰ পৰা ওলাই দিলোঁ।
এতিয়া আমি গৈ আছোঁ ঘৰলৈ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব দেই ৰাইজ।